হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালনে? ভিখাৰী ইউটিউব চেনেলটো একচুৱেলি শ্বৰ্ট ভিডিঅ' বনাওঁ। আজি মানে ব্লগ দিছোঁ। ব্লগ নাজানো মই ব্লগ বনাব মানে কেমেৰা মুখৰ আগত কথাও নোলায় ইমান, অলপ চেষ্টা কৰিছোঁ। ভিখাৰী পিংকু ইউটিউব চেনেলটোত মানে অলপ মৰম পাইছিলোঁ, অলপ আশীৰ্বাদো পাইছিলোঁ। চ' গাঁৱৰ জেগা ন, এই ল'ৰা ছোৱালীবিলাক শ্বুটিং কৰিব নাহে আজিকালি। সিহঁতক সোধোঁ যে কি হ'ল তহঁতি নাহ কেলৈ? এতিয়া মানে ল'ৰা ছোৱালীবিলাক কয় ঘৰত মা দেউতাহঁতি নিদিয়ে। তাৰপিছত সিভাগে লোকৰ কথা ইটো শুনিলোঁ যে নিদিয়া কাহিনীটো হ'ল আপোনাৰ, মই এখন ছেকেণ্ড হেণ্ড গাড়ী লৈছিলোঁ, সেইখন বোলে ইউটিউবৰ পইচাই লৈছোঁ। তেনেকৈ ল'ৰা ছোৱালীবিলাকক মানে মাক বাপেকে নিদিয়ে যে ভিখাৰী পিংকুৱে শ্বৰ্ট ভিডিঅ' বনাই ইউটিউবৰ পৰা টকা পায়, গাড়ী কিনিলে তহঁতক এটকাও নিদিলে, সেইকাৰণে মানে ভিডিঅ' বনাব মানে নিদিয়ে। সেইকাৰণে ভাবিছোঁ ভিখাৰী পিংকু ইউটিউব চেনেলটো ব্লগ দিম। নাজানো ব্লগ বনাব, চেষ্টা কৰিম। খালি আৰু আপোনাক মই যিহেতু গাঁৱত নাই, এতিয়া গুৱাহাটী গুচি আহিলোঁ কাম কৰিবলৈ। আপোনাৰ কি কাম কৰিম নেক্সট ভিডিঅ' ব্লগটোত মই দেখাই যাম, কি কৰোঁ ইয়াত গুৱাহাটীত কৰি আছোঁ। সেয়াই আজি কেমেৰা মুখৰ আগত ক'ব জনা নাই, কিবা কথাবোৰ মনটো কিবা লাগি ধৰিছে, কি ক'ম কি নক'ম। নেক্সট ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।